নমস্কাৰ হঠাৎ লাইভ ঘড়ীত সময় বৰ্তমান 9:37 ৰাতিৰ আৰু টাইমটো কৈ দিছোঁ লাইভটো কেতিয়া কোনে চাইগৈ আৰু গম নাপাওঁতো গতিকে যি কি নহওক এটা বিশেষ কাৰণত লাইভ আচলতে ষ্টুডিঅ'ত মনৰ মানুহ বহু কেইজন পাইছোঁ আৰু সকলোৱে খুব কষ্টৰে গানবোৰ কৰি আছে মোৰে গান আচলতে সকলোৱে লাগি ভাগি আছে আৰু এটা খুব ধুনীয়া গীত মই কণ্ঠশিল্পীগৰাকীক 2 বছৰমান আগতেই কথা দি থৈছিলোঁ গীত এটা গাব লাগিব বুলি এটা গান গালেও সেইটো ৰিলিজ নহ'ল মোৰে মিলা নাছিল অৱশ্যে চ' মোৰ এটি নতুন বিহু গীত সংগীত কৰিছে বিমান দাই লিখিছে বিমান দাই গীতটি সুৰ কৰিছোঁ মই যিখিনি মেইন পাৰ্ট বাকী অকণমান পিছৰ ফালে আছে সংগৃহীত সেইখিনি পুৰণা বিহু আমি আকৌ আপোনালোকে শুনিবলৈ পাব বেলেগ এটাৰ ওপৰত আৰু গীতটি কোনে গাইছে চাওক আপোনালোকে মই আপোনালোকক কেমেৰাটো বেক কৰি দিছোঁ গৈ দিছে কেমেৰা এইটো নমস্কাৰ মোৰ নাম পাপৰি গগৈ জানে পাপৰিক চবেই জানে পাপৰি কেনেকুৱা লাগিছে গানটো গাই বিৰাট ভাল লাগিছে সঁচা কথা ক'ব গ'লে মানে আমাৰ যিটো ঢোল বিহুটো প্ৰায় হেৰাই গৈছে বুলিয়ে ক'ব লাগিব তাৰ পিছত তুমি মানে যিটো আকৌ পুনৰ ধৰিছা অসমৰ ৰাইজে বিচাৰি থাকে ঢোল বিহু শুনিবৰ কাৰণে আৰু মই নিজেও মানে লাকি বুলি ভাবিছোঁ ঢোল বিহু এটা মই যে গাবলৈ পাইছোঁ খুব ভাল লাগিছে মোৰ সম্পূৰ্ণ বিশ্বাস অসমবাসী ৰাইজে পুৰা ভাল পাব বঢ়িয়া থেংক ইউ এয়া আমাৰ মৰমৰ দুটা কথা কৈ দিওঁ তোমাক ক'বলৈ চাইছোঁ তাতকৈ আগত অভিযোগ এটা আছে সেইটো খণ্ডন কৰিলোঁ অসমত সাধাৰণতে কি হয় কথাটো এনেকুৱা ধৰণৰ যে আমাক বহুত অনুৰাগীয়ে ফোন কৰি থাকে আমি যদি কেতিয়াবা ব্যস্ত থাকোঁ কথা পাতিব নোৱাৰোঁ কেতিয়াবা যদি সময় থাকে আমি কথা পাতোঁ হয়নে আমি সকলো ছিংগাৰৰ ক্ষেত্ৰত সেইটো হয় অসমত যিকেইজন মিউজিক ডিৰেক্টৰ আছে আটাইতকৈ বেছি ফোন নলগা মানুহজন হৈছে এইটো কেতিয়াও ফোন নলগা মানুহজন হৈছে আমাৰ মৰমৰ পলাশ গগৈ ধেমালি কৰিছোঁ কোৱা পলাশ কেনেকুৱা লাগিছে গানটো খুব ধুনীয়া এটা বিহু আৰু বিহু বোলে প্ৰথম এবাৰ ঢোল বিহু সঁচা ঢোলৰ হিচাপে প্ৰথম হয় নেকি আৰে বা বঢ়িয়া বেছিভাগ গান তাৰ ইউ টাইপ আৰু ৰোমেণ্টিক আছে ভাল লাগিছেতো তোমাৰ ভাল লগাটো ডাঙৰ কথা ধুনীয়া কম্পজিশ্যন কৰিছে একদম মানে পুৰণা জানমণি অঞ্জনাৰ নিচিনা এটা ফিল এটা যোনটো আমাৰ ব্লাডত আছে বুলি ক'ব লাগিব আমি সেই তেতিয়া টাইমৰ থেংক ইউ তো তেনেকুৱা ধৰণৰ কম্পজিশ্যনৰ ভিডিঅ'য়ে গাইডটোৱে হৈ আছে চাগে এতিয়া গাইডটো যিখিনি মানে আৰু দেৱচদা ঢোল কৰি দিছে গানটো মানে বাপৰে একদম মানে বিহু বেলেগ এটা ফিল আহি গ'ল বিহু ফিল এটা আহিছে ন ফাইনেলি আচ্ছা চ' বিমান দা ইয়াৰ পৰাই থেংক ইউ জনাইছোঁ আপোনাক আৰু আমাৰ লগত এজন এনেকুৱা ব্যক্তি আছে যিজন ব্যক্তিয়ে দেখিলে তেখেতক সকলোৱে চিনি পায় আচ্ছা দেৱচদা কেনে লাগিছে কওক ভাল লাগিছে তোমাৰ বিশেষকৈ মই তোমাক মোৰ ফালৰ পৰা মানে বহুত ধন্যবাদ দিছোঁ কাৰণ কেলৈ তুমি প্ৰথম ঢোলৰ বিহু কৰিছা আৰু খুব ধুনীয়া বিহু হৈছে সঁচাকৈ ভাল হৈছে ভাল লাগিছে ন আৰু অসমবাসী ৰাইজে ভাল পাব এবাৰ বিহুত ষ্টেজত বাজিব লাগিব গানটো ষ্টেজত নহয় এইটো গোটেই বাজিল বুলিয়ে ধৰা সকলোতে বাজিব খালি তুমি ৰিলিজ কৰাৰ পিছত ক'বা যে দেৱচদা ৰিলিজ কৰিবলৈ গ'লে কিন্তু এতিয়া ৰিলিজৰ পিছত মই ৰিলিজ দিহে তত পাইছোঁ থেংক ইউ গতিকে যি কি নহওক এটা ধুনীয়া মুহূৰ্ত আমি সকলোৱে কাম কৰি আছোঁ আজি ফিমেল পাৰ্টখিনি গালে আৰু গানটো এতিয়া নুশুনাওঁ দেই গানটো একদম নুশুনাওঁ এতিয়া আমি প্ৰায় ভিগুজ আৰু ময়ো প্ৰায় মডাৰ্ণ গাই থাকো চুলি তুলি বাপৰে অইল আৰু এইটো বিহু যিহেতু অলপ হাইট গাব লগা হৈছে আমাৰ গতিকে কৰবাত হয়তো ভুল চুল হ'বও পাৰে অকণমান কিবা কিবি খেলি মেলি হ'বও পাৰে ৰাইজে সেইখিনি আকোৱালি ল'লে হ'ল আৰু ভুলবোৰ দেখুৱাই দিব আৰু ভালবোৰ এপ্ৰিচিয়েট কৰিব তেতিয়া বেছি ভাল লাগে গতিকে প্ৰিয়ম আছে নেকি প্ৰিয়ম আছোঁ দিয়া লাইভত আহিছোঁ যেতিয়া কলিটো শুনাই দিওঁ ভাই গানটো নুশুনাওঁ দেই এই সোণালদা আছে দেই সোণালদা ইফালে আছে ক'ত গ'ল সোণালদা নাই এজন বিট্টু দেৱেশ্বৰ দা অনুপম পলাশ প্ৰিয়ম মানে প্ৰিয়ম গগৈ পল্লৱী নহয় বাৰু বেলেগ প্ৰিয়ম এইটো হা মই কলিটো শুনাইছোঁ কলিটো no song only কলি hey am I here वो नेरीबा आपको क्या कहते हैं तो नेरे वो नेरीबा तुम आजे आरोने
ওকে 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 ইমান আচলতে ইমান ধুনীয়াকে জোচত আহি গৈছিলে আৰু এই উদ্যমটোৱে আপোনালোকে পাব এই বছৰৰ মাঘ বিহু উৰুকাত এটা নিভাজ বিহু গীতেৰে আপোনালোকলৈ বিহুগীত আপোনালোকলৈ আগবঢ়াই দিম আশা কৰোঁ আপোনালোকে মৰম দিব চেনেহ দিব আৰু গীতটি শুনি আমাক যাতে কেনেকুৱা হৈছে সেই বিষয়ে জনাব আজিলৈ এৰিছোঁ সকলোৱে বাই বাই কৈছোঁ দেই বাই বাই আজিলৈ একদম শ্বৰ্ট লাইভ ছেশ্যন আকৌ আহিম লাইভ হৈ থাকিব বাই